গাইছ আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা ভিডিঅ' বনাব গৈছে যিটো ভিডিঅ' নেকি চাই পেলাই আপোনালোকে একদমেই ভাল পাব কাৰণ আজি ৰাৱণ বধ কৰা ভিডিঅ' বনাব গৈছোঁ আপোনালোকক দেখাব চেষ্টা কৰিম এতিয়া বহুত দেৰি হৈ গৈছে আমি তালৈকে গৈ থাকোঁ তালৈকে গৈ আপোনালোক ভালদৰে দেখা আছে বলক এতিয়া বহুত দেৰি আমি এতিয়া গৈছোঁ নেহৰু ষ্টেডিয়ামত বলক বাপৰে মানুহৰ ভিৰ ৰাৱণ বধ কৰা চাব মানুহ ভিৰ কিমান মানুহ হৈছে চাওক ৰাৱণ বধ কৰা চাবৰ কাৰণে কিমান মানুহক দেখাবলৈ চেষ্টা কৰিম ৰাৱণ কেনেকৈ বধ কৰে বলক গাইছ বহুত দেৰি হৈছে তো এতিয়া তাড়াতাড়ি গৈ পেলাই আপোনালোক দেখাওঁ কেনেকৈ ৰাৱণ বধ কৰে আৰু এয়া চাওক এনেকৈ বোমা মাৰি আছে বহুত দেৰিৰ পৰা এনেকৈ বোমা মাৰি আছে আৰু এনে শুনা মতে এবাৰ বোমা মাৰি মানে ৰাৱণক জ্বলাই দিব মানে এনে মানে ধেনুৰে মানে শৰ মাৰি পেলাই জ্বলোৱা হয় তো এইবাৰ মানে বোমা মাৰি জ্বলাব সকলোবিলাক দেখা আছোঁ ভিডিঅ'টো চাই দিয়ক মাত্ৰ আপোনালোকে আৰু মাতটো ভাঙি গৈছে মানে চিঞৰতে মজা আছে মোৰ মানে পৰা নাই এতিয়ালৈকে পৰিব আৰু দেৰিকে ক'ব পাৰে আৰু দেখা আছোঁ বাকী কৰিব লাগিব অলপমান আছে দেখা পাৰি ভালকে মাৰ
বোমা কিন্তু ফুটাইছি তো ৰাৱণ এতিয়া হৈ গ'ল বধ কৰা বুলি অলমষ্ট শেষ হ'লে বুলি ক'ব পাৰিম মানে তো ৰাৱণ এতিয়া ধ্বংস হৈ গ'ল চাব পাৰে মানুহবিলাকক ওলাই গ'ল কিমান মানুহ হৈছে চাওঁ বহুত মানুহ হৈছিল এতিয়া বহুত মানুহ গুচি গ'ল তো এতিয়া প্ৰায় খতমেই আৰু তো গাইছ এতিয়া ৰাৱণ বধ কৰা আপোনালোকক দেখালোঁ এতিয়া কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু তোমাৰ কেনেকুৱা লাগিল মোৰ খুব ভাল লাগছে বিৰাট মজা লাগছে আৰু মানে কৈছোঁ হাগাৰ সমান সুখ পাইছোঁ মই হাগাৰ সমান সুখ তো বঢ়িয়া লাগিছে গাইছ দেখি ওচৰৰ পৰা দেখি আপোনালোকক কেনেকুৱা লাগে গম নাপাওঁ তো মাতটো ভাঙিছে আৰু বেয়া নাপাব আৰু মুখৰ অৱস্থা একদম বেয়া হৈছে কাৰণ আমি ভাচনি গৈছিলোঁ তাতে চিঞৰি যে মাত চাত চব ভাঙি গৈছে আৰু বহুত কষ্ট কৰি গৈছে বহুত জামৰ আপোনালোকে গম পাইছে কেনেকুৱা কি তো প্লিজ লাইকটো কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল ভাল ভিডিঅ' ট্ৰাই কৰিম আজিলৈ বাই বাই এটা কথা ক'ম মই আগতে মানে কেমেৰাত দেখা পাওঁ মই মানে মোবাইলত হওক টিভিত হওক আজি ফাৰ্ষ্ট টাইম দেখা আজি অসমত অসমত হ'ব দিয়ক বাই বাই ছাবস্ক্ৰাইব কৰি দিব অসমত